दोस्तों সকলোকে গুড মর্নিং হে दोस्तों वेलकम बैक टू माय चैनल জ্ঞানী ব্লগাৰ হে दोस्तों আজি হয় আমাৰ ডাঙৰ ৰাস আৰু ইফালে আছে আমাৰ ৰিকি ইফালে আছে পিয়ানছে পুৰা দৌৰি আছে আৰু ইফালে আছে আমাৰ दोस्तों সৰু মামা পুৰা বহি আছে আজি মানে আমাৰ সৰু মামাহঁতৰ ঘৰত মিস্ত্ৰী আছে একদম ধুনীয়াকৈ এইটো ঘৰ বলক ভিতৰৰ পৰা দেখাইছো বলক ভিডিঅ'টো আৰম্ভ কৰা হ'ব तो फिर सवारे फले से हमार मामा होता रेतु दोस्तों रूम माने याते সকলোৱে दोस्तों বহা আহিলে ইটো যাতে ধুনিয়াকে বহি গলো আৰু আজি दोस्तों আমাৰ সৰু মামা হাতত তাতে হ'ব একদম ডাঙৰ दोस्तों খানা মানে যোৱাকালি ডাঙৰ মামা হাততে হৈছিল আজি दोस्तों সৰু মামা হাততে বহি ফালে ৰিকি আছে পিয়াংচু আছে আৰু ফালে আছে কাশ্যপ দাদা ফালে আছে আমাৰ ডাঙৰ মামী ধুনিয়াকে কমলা খানি আছে জলকীয়া খানি আছে আমি আমাৰ সৰু আমি ধুনীয়াকৈ ইয়াতে মাংস বনাইছে ও ইফালে আছে আমাৰ মাংস দে এতিয়া বনাম ইও কান্দি আছে ইও চৰে ফালে আছে আমাৰ মামী বনোৱা মাংস একদম মজাকৈ ফেলে বনাইছে আমাৰ মানে আজি সৰু মামী বনাইছে এনেও মানে আমাৰ মামী হতে মাংস মজা বনাই ভালে মামী আছে মজা খাব লাগে এতিয়া তো সেই দস্তো এতিয়া মানে আমাৰ গধূলিও হ'ল আৰু আমি মামাহঁতৰ তাৰ পৰা ভাত চাত খাই আহিলোঁ আৰু এতিয়া মানে জোহন এজনে দস্তো ভাও কৰে তাহাঁতক মেকআপ কৰিছে মজা মেকআপ কৰি আছে যাই যাই মানে ৰোল কৰিব ইয়াতে আৰু ইয়াতে কি হৈছে দেখাই আছোঁ दोस्तों इफाले सवारे इफाले আজি दोस्तों सेटअप মানে যোৱাকালি নিচিনাই হ'ব সৱাৰে ইফালে ধুনীয়াকৈ আছে ইয়াতে মানে ইয়াতে दोस्तों আমাৰ কৃষ্ণ বহিব ইফালে শিৱ থাকিব লক্ষী থাকিব ধুনীয়াকৈ এতিয়া আমি যাওঁ ৰাস চাবলৈ পলক এতিয়া আমি যাওঁ ৰাস চাবলৈ আহক মানে মই জলকীয়া মাৰি দিছোঁ আৰু মজাকৈ ইফালে আছে অভিজ্ঞতা আৰু ইয়াতে পুৱা একদম তাল বজাই আছে ৰস দেখাই तो इस बारे फले हमारे गायन बायन स्टार्ट हो गई या सवारे फले हमारे दोस्तों जेठो আছে এইজন दोस्तों যেটো একদম লাষ্টত যে তাল লৈ গৈছে একদম মজা দে দাদাহঁতক লগ পালো আমাৰ তেজপুৰত একদম মজাৰে ও দে ফালে সকলোৱে এতিয়া ওলাইছে যিহেতু আজি আমাৰ বা আৰু বগী বাই दोस्तों গুপি নাচিব একদম মজাকৈ দেখাইছে আমি ধুনীয়াকৈ ৰাস চাব আহিছোঁ আৰু কালি दोस्तों যিহেতু এতিয়া আজি আমাৰ বাহঁতে दोस्तों গুপি নাচিব সেইকাৰণে বাহঁতে दोस्तों দেৰিয়ে হ'ল এতিয়া दोस्तों পুতনা दोस्तों নাচিয়ে আছে মানে সূত্ৰধাৰা গ'লে এতিয়া একদম মজা এতিয়া আমি চাওঁ দিয়ক ধুনীয়াকৈ ইফালে চাওঁ অকণ মানুহ চাওকচোন দে আৰু তো সেই दोस्तों যিহেতু আমাৰ ৰাসৰ একদম সৰু কৃষ্ণ জন্মাৰ পৰা মানে কৃষ্ণ সৰু কৃষ্ণ যুদ্ধৰ পৰা একদম ডাঙৰ কৃষ্ণক লগিন দেখায় সেইকাৰণে এতিয়া সৰু কৃষ্ণই दोस्तों যুদ্ধ কৰি আছে ইফালে চাব পৰা একদম মজা দেই আৰু অলপ দেৰিকৈ ডাঙৰ কৃষ্ণ আহিব দে এতিয়া ডাঙৰ কৃষ্ণ আহিও গ'ল সেই दोस्तों এতিয়া চাবৰে ইফালে আমাৰ ডাঙৰ ৰাধা কৃষ্ণ ধুনীয়াকৈ दोस्तों নাচি আছে যিহেতু মই এইবাৰ दोस्तों ফাৰ্ষ্ট টাইম দেখিছোঁ মোৰ একদম মজা লাগিছে ইফালে চাবৰে ইফালে আছে আমাৰ কৃষ্ণ ইফালে আছে ৰাধা একদম মজা ইফালে চবৰে ইফালে আমাৰ বাহঁতে এতিয়া গুপি নাচিব আৰু কিমান দুষ্ট গুপি আছে দেখিছেনে ইফালে আমাৰ ইয়াৰে মাজতে আমাৰ বাহঁতেও আছে একদম মজা এয়া চাই যাওক ইফালে আছে গুপি আৰু মাজতে কৃষ্ণৰ লগতো নাচিব বেয়া 3টা বজলা চাই আছো আমাৰ কৃষ্ণ আছে গুপি আছে সৱাৰে আমাৰ বাই কৃষ্ণৰ লগত दोस्तों নাচি আছে গ্ৰীণ কালাৰ জনিবা আৰু কাষত কৃষ্ণ আছে একদম মজা
দোস্ত এতিয়া হ'ব আমাৰ অসুৰৰ এণ্ট্ৰি একদম মজাকে আৰু মানে ইয়াৰে মাজত মানে দোস্ত গোপীকো টানিব মানে গোপীবিলাক দোস্ত বহি থাকিব তাৰে মাজত টানি পুৰা একদম মানে আগবাৰ টানে দোস্ত ইয়াৰ অসুৰৰ এণ্ট্ৰি হৈ গ'ল চাওয়ার ইফালে গোপীবিলাক দোস্ত বহি আছে ইফালে অসুৰ আছে মানে ইয়াৰে মাজতে দোস্ত গোপীকো টানিব ইফালে চাওয়াৰে ইফালে আমাৰ দোস্ত বাকু টানি হৈ গ'ল একদম মজাকে এতিয়া আমাৰ কৃষ্ণ আহি বচাব তো সেই দোস্ত এতিয়া চাবৰি ফেলে আমাৰ কৃষ্ণ আহি গ'ল আৰু আমাৰ গোপীবিলাকক দোস্ত বচালে এতিয়া ডাঙৰ কৃষ্ণ ভাৰ্চেছ ডাঙৰ অসুৰ হ'ব দেই